বন্ধুসকল, নগাঁৱৰ পৰা আহি আছোঁ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে। পৰিৱেশটো আপোনালোকক ভিডিঅ' আকাৰে দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। এয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো গৈছে। বাৰিষা বতৰ, কিনকিনীয়া বৰষুণ হৈ আছে। কিনকিনীয়া বৰষুণ, ধাৰাসাৰ বৰষুণ হয় মাজে মাজে। মই এতিয়া আহি আছোঁ, কিনকিনীয়া বৰষুণ হৈ আছে। মই গাড়ীৰ ভিতৰৰ পৰা ফটো লৈছোঁ আৰু এই সুন্দৰ প্ৰাকৃতিক মনোমোহা দৃশ্য আপোনালোকক দেখুৱাবলৈ ইচ্ছা কৰিছোঁ। কিনকিনীয়া বৰষুণৰ বতৰত কাজিৰঙা প্ৰাকৃতিক মনোমোহা পৰিৱেশ চাওক বন্ধুসকল। বতৰে গোটেই পৰিৱেশটো জীপাল কৰি তুলিছে। তাৰ মাজতে আমি গৈ আছোঁ এতিয়া কাজিৰঙা মাজেদি। পথছোৱা মেৰামতি কৰি থকা দেখা পালোঁ। গাড়ীৰ সমাগম ইমান বেছি নহয়, যিহেতু আমি পুৱাৰ ভাগতে আহি আছোঁ। এয়া বন্ধু কাজিৰঙাৰ একা বেকা বাট। এই একা বেকা বাটেৰে আমি গৈ আছোঁ। আমাৰ গাড়ী দ্ৰুত গতিত চলিছে আৰু লক্ষ্য কৰিছোঁ ইয়াৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশ, আৰু মোৰ কেমেৰাত বন্দী কৰি ৰাখিছোঁ আৰু আপোনালোকৰ আগত উপস্থাপন কৰিছোঁ বন্ধুসকল। আমাৰ সন্মুখত এখন মাৰুতি এলেক্স আৰু এখন টাটা গৈ আছে। আমাৰ ড্ৰাইভাৰে সেই গাড়ী দুখনক অতিক্ৰম কৰিবলৈ ইচ্ছা কৰা নাই, যিহেতু বতৰ ইমান অনুকূল নহয়। গতিকে আমি তেওঁলোকৰ পাছে পাছে গৈ আছোঁ। এতিয়া আমি বুঢ়া পাহাৰত আছোঁ। এই বুঢ়া পাহাৰতে আমাৰ গাড়ী অতিক্ৰম কৰিছে এই দুখন গাড়ী, আৰু বুঢ়া পাহাৰৰ প্ৰাকৃতিক মনোমোহা পৰিৱেশ উপভোগ কৰিছোঁ। ভিডিঅ' কৰিছোঁ যদিও মাজে মাজে ভাবিছোঁ প্ৰকৃতিৰ কি বিনন্দীয়া ৰূপ। প্ৰকৃতিয়ে কি দিয়া নাই মানৱ জাতিক, সকলো দিছে, কিন্তু আমি ইয়াক সৎ ব্যৱহাৰ কৰিব পৰা নাই। বৰষুণ বেছি হোৱা দেখা পাইছোঁ। বৰষুণ বেছি হৈছে। ৰাস্তাও ইমান সুচল নহয়। কাজিৰঙা এই পথছোৱা গোৱামুখোৱা এনিমেল কৰিডৰ পাইছোঁ। জন্তু অহা যোৱা কৰা পথ। গছ ভাগি থকা দেখা পাইছোঁ। পানী বেছি হ'লে জন্তুবোৰ এই ওখ ঠাইলৈ গুচি আহে, এই পাহাৰ ছাইডলৈ উঠি আহে, আৰু জন্তুবোৰে নিৰাপত্তা অনুভৱ কৰে। ইয়াত গাড়ী চলোৱাৰো কিছুমান নীতি নিয়ম এতিয়া নিৰ্ধাৰণ কৰি থোৱা আছে, যিহেতু বাৰিষা বতৰ। কাঞ্চনজুৰি পালোহি বন্ধুসকল। এই চমু ভিডিঅ'টোৰ যোগেদি কাজিৰঙা ৰাষ্ট্ৰীয় ঘাইপথৰ কিয়দাংশ আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। আশা কৰিছোঁ ভিডিঅ'টি চাব আৰু চেনেলটো আগুৱাই যোৱাত সহায় কৰিব। ধন্যবাদ।